हेलो गाइस वेलकम बैक टू माय चैनल। आज আপোনালোকক অলপ ৰাসৰ পৰিৱেশটো দেখাবলৈ আহিছো। এতিয়া আমি পুতলা ৰাস চাবলৈ আহিছো। এয়া চাও এয়া হৈছে মহাদেৱ, তেওঁৰ পত্নী পাৰ্বতী। পুতলা ৰাস আমাৰ কামপুৰৰ ৰাস পথাৰত। কৃষ্ণ গৌৰখীয়াৰ লগত ৰাধা কৃষ্ণ ঝুলনাত ঝুলি আছে। মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। এয়া হৈছে নৰসিংহ। কিমান মানুহ আছে চাওক। নামঘৰৰ ভিতৰত আজি ভাওনা আছে। কালি ৰাস হৈ গ'ল। আমি এতিয়া বেলেগ এখন গাঁৱত ৰাস চাবলৈ যাম আৰু আপোনালোকক সকলোকে দেখাম। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ মৰমৰ ৰাধা কৃষ্ণ। বকাসুৰ, এই পুতলা আৰু কৃষ্ণ। দুৰ্গী আৰু বাসুদেৱ। এয়া হৈছে সৰ্পসজ্জা। এয়া শেষ মূৰ্তি। এয়া হৈছে পুতলা ৰাসৰ পিছ বাহিৰৰ ৰাস্তা দোকানবিলাক। এয়া আমি এতিয়া ফুচকা খাবলৈ আহিছোঁ। কোনে কোনে ভাল পায় ফুচকা? এইটো হ'ল পপকৰ্ণ। পুৰা দিছে। আমি এতিয়া বাবিনহঁতৰ ঘৰ পালোহি আৰু এতিয়া ওলাই আছে চবেই। তাৰপিছত আমি ৰাস চাবলৈ যাম। ব'লকচোন চাওক তেওঁলোকে কি কৈ আছে। এতিয়া ভিনদেউ আৰু ভাগিন ওলাই আছে। ছোৱালী আমি এতিয়া নামঘৰ পালোহি। খোল প্ৰসন্ন কৰি আছে। এতিয়া সূত্ৰধাৰীয়ে নাচি আছে আৰু অলপ পিছতে কৃষ্ণ ওলাব। গোপীসকলে নাচিব।
নাচি আছে আৰু অলপ পিছতে কৃষ্ণ ওলাব গোপীসকলে নাচিব
নহয় ৰাজেন ৰাজখোৱা যেতিয়া আমি ঘৰ আহি পালোহি বেছি টাইম নাচালোঁ সৰু ক'ৰবাত লোৱা চালোঁ আৰু তাৰপিছত গুচি আহিলোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ আমি লগ পাম নতুন এটা ভিডিঅ' লৈ তো সকলোকে ধন্যবাদ আকৌ এবাৰ বাই বাই